Hello dear students, thanks for giving me this opportunity. I would like to introduce myself. I am Rijumoni Sharma. I am MA in Logic and Philosophy from Guwahati University. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কোভিডৰ কাৰণে যেহেতু স্কুল কলেজবোৰ বন্ধ আছে, হে তোমালোকৰ চাগে অলপ হলেও পঢ়াত প্ৰবলেম হৈছে। মই তোমালোকৰ কাৰণে লজিকৰ টিউটৰিয়েল ক্লাছ এটা লৈ আহিছোঁ। ইয়াতে মই তোমালোকক HS সেকেন্ড ইয়াৰৰ কিতাপখনৰ ধুনীয়াকৈ চেপ্টাৰ ওয়াইজ বুজাই যাম অসমীয়াত। তোমালোকৰ যদি কিবা নোৱাৰা বা বুজি নোপোৱা থাকে আৰু তোমালোকৰ যদি কিবা কুৱেশ্যন থাকে নোৱাৰা, মোক কমেন্ট বক্সত লিখি দিবা। মই তোমালোকৰ প্ৰতিটো কুৱেশ্যনৰ এনসাৰ দিবৰ কাৰণে চেষ্টা কৰিম। লং কুৱেশ্যন হওক, শৰ্ট কুৱেশ্যন হওক, যি কুৱেশ্যনে থাকে তোমালোকে নোৱাৰা মোক কমেন্ট বক্সত কৈ দিবা। আৰু আজি যেহেতু তোমালোকৰ লজিকৰ প্ৰথম ক্লাছ, সেই ক্লাছটো বৰ বেছি দীঘলীয়া নকৰোঁ। তোমালোকক আজি কিতাপখন দেখুৱাই দিম আৰু তোমালোকে যদি কিতাপ কিনা নাই কিনি ল'বা। তোমালোকক সেকেন্ড ইয়াৰত লাগিব এইখন কিতাপ। এইখন কিতাপ কাউন্সিলৰ হয়, তোমালোকে এইখন কিতাপ সকলোৱে কিনিবা। আৰু ইয়াৰে তোমালোকৰ ফাৰ্ষ্টতে থাকিব সূচীপত্ৰখিনি চাই লোৱা। ফাৰ্ষ্টতে থাকিব তোমালোকৰ প্ৰথম খণ্ডত থাকিব আগমন আৰু ইয়াৰ প্ৰকাৰ। তাৰপিছত দ্বিতীয় খণ্ডত থাকিব আগমনৰ ভিত্তি, কাৰ্যকাৰণ বিধি, আগমনৰ বস্তুগত ভিত্তি। তৃতীয় খণ্ডত থাকিব প্ৰকল্প। চতুৰ্থ খণ্ডত থাকিব মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি। পঞ্চম খণ্ডত থাকিব বাস্তৱবাদ, সৰল আৰু বৈজ্ঞানিক বাস্তৱবাদ। তাৰপিছত ষষ্ঠ খণ্ডত থাকিব ভাৱবাদ, আত্মগত আৰু বস্তুগত ভাৱবাদ। তাৰপিছত সপ্তম খণ্ডত থাকিব নীতিবিদ্যা। তাৰপিছত অষ্টম খণ্ডত থাকিব ধৰ্ম। গতিকে তোমালোকৰ ইয়াৰ পৰা মই নেক্সট যিটো ভিডিঅ' আহিব, ইয়াৰ এইটো চেপ্টাৰৰ পৰা মই ধুনীয়াকৈ তোমালোকক সকলোবোৰ বুজাই যাম। তোমালোকে কেৱল কিতাপখন মেলি পেলাই সকলোৱে চাই যাবা।